নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল মিকি চলে। আজি মই আপোনালোকক দেখাম যে ARN অৰ্থাৎ এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ NRCৰ খচৰত আপোনাৰ নামটো আছেনে নাই চাবৰ বাবে খুব প্ৰয়োজনীয় নম্বৰ হয় ARN। যদি আপোনাৰ এই ARN নাম্বাৰটো হেৰাইছে বা আপোনাৰ ওচৰত নাই, তেতিয়াহ'লে আপুনি ক'ত চাব, আপুনি ক'ত পাব এই ARN নাম্বাৰটো? আহক মই আপোনালোকক দেখাই দিছোঁ। বন্ধুসকল, যদি আপোনাৰ ARN নাম্বাৰটো নাই বা আপোনাৰ ARN নাম্বাৰটো হেৰাইছে বা আপুনি নাজানে, তেতিয়াহ'লে কোনো ভয় খোৱাৰ কোনো কথা নাই। যদি আপুনি অনলাইন এপ্লিকেশ্যন কৰিছিলে, তেতিয়াহ'লে আপুনি 15107 নম্বৰত ফোন কৰক। তাত ফোন কৰি কিনে আপুনি আপোনাৰ ARN নাম্বাৰটো আপুনি পাব পাৰে। আৰু যদি আপুনি অনলাইন এপ্লিকেশ্যন কৰা নাছিলে, আপোনাৰ ওচৰত যি আপোনাৰ নাম সংশ্লিষ্ট NRC সেৱা কেন্দ্ৰ আছে, তাত গৈ কিনে আপুনি আপোনাৰ ARN নাম্বাৰটো আপুনি পাব পাৰে। গতিকে বন্ধুসকল, ARN নামটো সোনকালে ওলাই লওক, কিয়নো NRCৰ ওচৰত আপোনাৰ নামটো আছেনে নাই চাবৰ বাবে ARN নাম্বাৰটো অতি প্ৰয়োজনীয়। কিয়নো ARN নাম্বাৰটো নোহোৱাকৈ আপুনি NRCত আপোনাৰ নামটো আছেনে নাই আপুনি চাব নোৱাৰিব। যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।